হয় দৰ্শক স্বাগতম জনাইছোঁ সাৱধান অসমলৈ মানে কি অসমৰ যোনটো মানে কি খোপে ধৰাৰ কথা সেইটো বৰ্তমান ট্ৰেণ্ডিং চলি আছে আৰু সেনেকুৱা এটা ষ্টৰী মোৰ লগত মোৰ ঘৰৰ কাষৰ মানুহৰ লগত হৈ গৈছে মই কৌশিক মোৰ লগত জড়িত হৈ থাকক এই ষ্টৰীত আহক কি হৈছিল চাওক থেংক ইউ দিগন্ত দেখোন গাঁৱত কাণ ইমান বাহিৰত নুঘূৰিবি খোপে ধৰা উঠছি গম পাইছে নাই আমি দেখাতে খোপে ধৰা গাঁৱত দেখিলে খালি কলি হ'ল আৰু সেইটো সাৱধান হ'ব লাগে তোৰ চলি বুলি তোৰ খবৰটো গমেই পোৱা নাই তোৰ চলি বুলি আছে নাই নাই ঠিকে চলি বুলি থাকিলে বহুত টেনচন দিয়ে খোপে ধৰা ওলোৱা ক'তে খোপে ধৰা ই কি বকি আছে দেখিলে সাৱধান হবি মই যাওঁ এইটো কথা সঁচা নেকি ইতেনে যে ক'লে এইটো কথা সঁচা নেকি সেই পেটলাই বিশ্বাস কৰা নাই কিন্তু আৰু কৈছে যে সৰু চলিখিনি কিন্তু ডাঙৰ মানুহ কোনে আহক কৈছোঁ 2 hours later চিজন আহি গৈছে চলি বিচাৰিব লাগে আৰু কিডনেপ কৰিব লাগে আৰু কিডনি বিক্ৰী কৰিব লাগে বল এই চলি এটা আহি আছে ভালকে কিন্তু বাপ্পা হ চকলেট খাবি নেকি কি খবৰ আছা আৰু বুঢ়ী ধৰ কি হ'ল ল'ৰাটোৰ লগত কি হ'ল সঁচাকৈ সি কিডনেপ হ'ল নেকি আহক চাওঁ মোৰ লগত কৌশিক আহক सुनो एक लड़का कितने बार हो गया पूरी गेम हरे नुसल तू हेरी खपे धरा निसी আমি ইহঁতে গাঁৱত খোপে ধৰা আছি गाँव मानले मारिम बेलेग जगह मानले बांधी थৈ দিম 1 hour later ব্যক্তিক আমি দেখিব পাইছোঁ এইজন ব্যক্তিক মই এবাৰ সোধোঁ কোন বাবা ক'ত যা তই মামাহঁতে ঘৰত আছো হয় নেকি তেৰা ভালকৈ খোপে ধৰা তো আপোনালোকে দেখিব পালে ই মামা ঠাইত আছি বোলে আহক মোৰ লগত কৌশিক ইয়াৰ কিডনি কেইটা সোনকালতে ওলাব লাগিব নহ'লে গাঁৱৰ মানুহৰ সন্দেহ হ'লে আমি আৰু ইয়াতে বাকী থাকিব নোৱাৰোঁ এটা কাম কৰোঁ এক জলদি হেৰি বনাওঁ কাপোৰ দাখান আনো দাখান দি দেখিছে কেনে অশ্লীল মানুহ ইয়াত থাকে মোৰ হাঁহি উঠিছে নহয় কান্দিছোঁ কেনে অশ্লীল মানুহ থাকে খালি ঘৰত থাকক সতৰ্ক থাকক মোৰ লগত কৌশিক জড়িত থাকক ষ্টৰী বহুত তাগৰা কিডনি এই গাঁৱৰ এৰি পলবা সোমাই আহি গ'ল বল ঘৰত থাকক সতৰ্ক থাকক ইয়াৰ দৰে নিৰ্লাজ মানুহ পাব নহ'লে থেংক ইউ আকৌ উঠি খোপে গাঁৱত এটা মানুহ আছে নতুন কৰি তাই সিয়ে হবে ধৰা তাক আজি মাৰি পেলাম মই তাকে মাৰে নৰা কি হ'ব পুলিচ তই যি কৰা আৰু তই গাঁৱৰ প্ৰধান তই যি কৰা মই মাৰিম আমাৰ গাঁও চলিক নিছি ভাই মই বেয়া মাৰিম ক'ত আছে চাওচোন ক'ত আছে মই টাইম দেখিছোঁ মই এইজন ব্যক্তি দেখিছেনে হয় এইজন ব্যক্তি দেখিছেনে এনেকুৱা মানুহ গাঁৱত বহুত পাব আপোনালোকৰ পাব মোৰ গাঁৱতো পাব কিন্তু এনেকুৱা মানুহ অলপ ভাল হোৱাটো উচিত কাৰণ নিজে মৰ্টেল পুলিচ হৈ এটা সৰু নিৰ্দলীয়া জান যাব পাৰে বুজিছে সেইকাৰণে এই লিটিল লাৰ্ণিং ইজ ডেঞ্জাৰাছ এই পেটলাই সঁচা নে মিছা পিছত গম পাম আহক মোৰ লগত কৌশিক হেল্ল' অ মামা আহি পাইছোঁ দে যাই আছোঁ দে তেজপুৰ তেজপুৰ দোকান তাতে আছে মামাতো যাইছোঁ মেমাৰীৰ নাম কি হৰণ তো গাঁৱত মানুহ নাই আছে হবে ধৰা আয়ো কাক মাৰলে ইয়ে বেচৰাতে নিদিলে মানুহক মাৰলে কাক মাৰলি এইটো কোন জানা যা চলি হৰেণুৰ ভাগ্নেক কি জানো ঘৰেন মৰেন
এ যা চলি কিডনেপ হৈছে তাৰ ভাগনিয়াক একটা মাৰলি মই দা মাৰিম কেতিয়া কোঠা মাৰ ঘৰত আছে মাৰিম যা কথা শুন ভালে ভালে কৈছো ইয়াৰ পৰা পলো বেলেগক মাৰছে তই তই চাই মই একো নকওঁ ফাৰ্ষ্ট বিলাছটোত মই পৰা যাওঁ একো মাৰিম দে মৰিল মৰিল এক আৰু উঠাব নোৱাৰা আৰু সেই পেটলাত থাকি এটা মৰিল ই সঁচা আছিল নে মিছা আপোনালোকে দেখিছে তো মোৰ লগত কৌশিক জড়িত হৈ থাকক মই কান্দো এতিয়া আপোনালোকে ষ্টৰিটো দেখিলে মোৰ বহুত বেয়া লাগিল কিন্তু উপায় নাই মই কি কৰিম ল'ৰাটোতো জানটো গ'ল আনি দিব নোৱাৰি এতিয়া আপুনি যে কৈছিল কিডনী আনিলোঁ থেংক ইউ কেমেৰা এইটো ভাল চলিছিল তো দিয়ক মই কৌশিক নেক্সট এটা ভিডিঅ'ত পাম এতিয়া মই ইহঁতক অলপ বুজাওঁ মানে কিয় মানি আছে মিল্কতে বাফলো পোষ্ট ও মিল্কতে বাফলো পোষ্ট মেনি ফিশ বগলি ব্লাইণ্ড লোকেল কণীৰ অমলেট টোষ্ট আপোনালোকে দেখিব পাইছে কি এই ভিডিঅ'টোত এজন নিৰ্দোষী লোকক মাৰি হত্যা কৰি বহুত ডাঙৰ অপৰাধ কৰি দিলে এইবোৰ যাতে বহুত কিছুমান গাঁৱত হৈ আছে বিশেষকৈ আমি ক'বলৈ ওলাইছোঁ এই নিউজ ভিডিঅ'টোৰ জৰিয়তে বা এটা চাৰিআলি নলবাৰী ৰঙিয়া আমাৰ এইখিনি কামৰূপ ডিষ্ট্ৰিক্টত বহুতখিনি সপাই ধৰাৰ কেছ চলি আছে আপোনালোকে সতৰ্ক হওক সাৱধান থাকক আৰু নিজৰ ল'ৰা ছোৱালীক সদায় অলপ চোৱা চিতা কৰিব বেছিকৈ কৰিব যাতে সপাই ধৰাৰ কুবলত তেওঁলোকে নপৰে মই এইখিনি কৈ ধন্যবাদ ভিডিঅ'টো শেষ কৰিলোঁ